Hi guys, মই Satyajit Sharma. আজি আকৌ আপোনালোকৰ মাজলৈ আহিছো মিউজিক মেলোডিৰ তৰফৰ পৰা। আজি আমাৰ মাজত আছে কোন আছে মানে কেনেকৈ বুজাই দিও লেংটা লেটেংটেং হৈ পেলাই মাজুলী গৈ মাজুলীখনক আকৌ জিলা কৰিলে দেই জিলা কৰি আহি বৰ্তমান ৰঙা পানী বটল মই খাই লৈ পেলাই উপস্থিত আছো আজি আমাৰ লগত আছে হেমেন দা বাকি আপোনাক স্বাগতম জনাইছো আমাৰ চেনেলটোলৈ নমস্কাৰ বহুত দিনৰ মূৰত আকৌ মানে চেনেলটো আনিছো আকৌ বহুত দিন অফ বন্ধ হৈ আছিল তথাপিও হেমেন দা এবাৰ কৰিবনে নকৰে পিছে আপুনি কি কৰা কথা কৈছে প্ৰগ্ৰামটো কৰিব লাগিব কাৰণ আমি যেটো প্ৰগ্ৰাম কৰি ব্যস্ত হৈ থাকো ডেফিনেটলি কৰিম আপোনাৰ এতিয়া এটা কথা জানিবলৈ বিচাৰিম সকলোৰে জীৱনত প্ৰেৰণা থাকে আপোনাৰ প্ৰথম প্ৰেৰণা বুলি ক'লে আপুনি কাক ক'ব আপোনাৰ প্ৰেৰণা কোন আছিল প্ৰেৰণা উৎস আচলতে মোৰ ঘৰখন হয় সৰুৰ পৰা ঘৰত মিউজিক পৰিৱেশ আছিল ডাঙৰ মানুহ তাৰপিছত মায়ে বিয়ানা মাইনাম এইবিলাক গাইছিলে দেউতাই খুব ছাপোৰ্ট কৰিছিলে আৰু আমাৰ দাদাই বজাইছিলে সৰুবাই গাইছিলে বিহু ডান্স কৰিছিলে গতিকে একদম সৰুৰ পৰা সংগীতৰ পৰিৱেশ আছিলে আৰু তেনেদৰে মোৰ সংগীতৰ যাত্ৰা এতিয়ালৈ চলি আছে বাকী বৰ্তমান আপুনি গুৱাহাটীত ধুনীয়াকৈ প্ৰতিষ্ঠিত আপুনি গুৱাহাটীত ক'ত থাকে আৰু নিজৰ ঘৰনে নিজা ঘৰ মোৰ আজি 3 বছৰ আগত মাটি অকমান লোৱা হৈছে গুৰুকুলৰ ওচৰতে আৰু তাত সৰুকে এটা জুপুৰি বনাই আছো আৰু 2 বছৰ হ'ল জুপুৰি নহয় বাৰু নহলেও তাকে বাকি আপোনাৰ ফেভৰেট সিঙ্গাৰ কোন হয় মানে সকলোৰে ভাল লাগা গায়ক এজন থাকে আপোনাৰ ফেভৰেট সিঙ্গাৰ কোন আৰু কাক ফলো কৰি পেলাই আপুনিও গানটো গাম বুলি ভাবিলে আসলতে সৰুতে হিন্দী গান খুব শুনিছিল হয় গতিকে সেই সময়ত মোৰ কিছু মোৰ খুব ফেভাৰিট আছিল মহম্মদ ৰফি গানবিলাক খুব ভাল পাওঁ আৰু যদি অসমৰ কথা মই জয়ন্ত হাজৰিকা গীত মোৰ খুব ভাল লাগে মই বহুত চেষ্টা কৰোঁ জয়ন্ত হাজৰিকা গীত গাবৰ কাৰণে আচলতে ইমান সহজতে গাবও নোৱাৰি তাৰপিছত আমাৰ বৰ্তমানৰ আৰ্টিষ্ট বুলি ক'লে জুবিন দাক মোৰ খুব ভাল লাগে তেওঁৰ গায়ক ইমান ধুনীয়া তেওঁৰ থ্ৰয়িং প্ৰনাউন্সিয়েশ্যন সকলোবিলাক বৰ ধুনীয়া আৰু পাপন দাক খুব ভাল লাগে পুৰা ৰকিং গান লগতে সীমান্ত দাসৰ ভইচটো খুব ভাল লাগে সীমান্ত দাৰ দিক্ষুদা মোৰ খুব ফেভাৰেট আৰু এতিয়াৰ জেনেৰেশ্যনৰ নীলৰ গান আৰু মই ভাল লাগে আৰু মই সত্য খুব ধুনীয়া গীত গোৱা গতিকে তোমাৰতো জানে আৰু ৰাইজে নাজানে বাৰু যি কি নহওক আপোনাৰ হেৰি কি বুলি কয় এতিয়া নতুনকৈ ট্ৰেণ্ডত এটা বস্তু আহিছে বোলে শুনি আছো আপোনাক বোলে বৰ বিয়া কৰাবলৈ মন গৈছে বোলে সেইকাৰণে বোলে আপুনি গানেই বনাই দিলে আচলতে কি হয় মোৰ মানে আমাৰ ৰিলেটিভ বহুত ডাঙৰ দেই মহা মাহী জেঠা জেঠি একদম বাইদেউ ভিনদেউ সকলোৱে এটাই কথা মানে আমাৰ মানে বংশৰ শেষৰ বিয়াখন মানে মোৰ গতিকে মোৰ এতিয়া বয়সো হৈছে সেইকাৰণে ছোৱালী বিচাৰি আছোঁ ছোৱালী পোৱা নাই সেইকাৰণে লাষ্ট এতিয়া ঘৰতো যিহেতু কথাটো ওলাইছে বন্ধু ৰিংকু মজুমদাৰ সি খুব ধুনীয়া গান এটি লিখিলে আৰু টপিকটো এনেকৈ মিলি গ'ল যে বিয়া কৰাই দে আৰু সেই গানটো আজি এমাহ আগত ৰিলিজ হৈছে আৰু ভিডিঅ' আজি 15 দিন আগত ৰিলিজ হৈছে গতিকে অসমবাসীয়ে ৰাইজে খুব মৰমেৰে আদৰি লৈছে গানটো আশা কৰিছোঁ ভাল পাব অকণমান বিয়া কৰাই দিয়েতো অকণমান গুণগুণাই দিব নেকি গুণগুণাম নেকি বাৰু ঠিক আছে এ কাকা বাবা মোক বিয়া কৰাই দে না বিয়া কৰাই দে এ কাকা বাবা মোক বিয়া কৰাই দে না বিয়া কৰাই দে ও মংগল দৈৰ জীয়া এটা মন খাইছোং দে কাকা মন খাইছোং দে ও চপাই আনোং দে কাকা সময় থাকোং দে তাৰমানে লাহে লাহে কি দাড়ি পকিব চুলিও পকিবতো গতিকে ৰিংকুই কৈছে আৰু হেমেন সময় থাকোঁতে বিয়াখন পাত বাকী আপোনাৰ এবাৰ বিহুৰ ব্যস্ততা কেনেকুৱা আৰু আপোনাৰ ৰেটবোৰ কেনেকৈ এবাৰ লগাইছে বৰ্তমান প্ৰেক্টিচ আপুনি কৰি আছে প্ৰেক্টিচ চলি আছে বিহুৰ ব্যস্ততাটো খুব ধুনীয়া আচলতে মানে আগৰ তুলনাত এইবাৰ মানে প্ৰিপেৰেশ্যনটো খুব ধুনীয়া বৰ ধুনীয়া গ্ৰুপ এটা কৰা হৈছে অলৰেডি আমাৰ ৰিহাৰ্চেল প্ৰায় 7-8 দিন কৰা হ'ল ৰিহাৰ্চেল শেষো হ'ল আৰু শ্ব'জ যথেষ্টখিনি হৈছে অসমৰ বিভিন্ন মঞ্চত আৰু ৰেটৰ কথা ক'ব গ'লে মই গুৱাহাটীত বেছি কৰা নাই এৰাউণ্ড 1ৰ ভিতৰত আছে আৰু আউট অফ গুৱাহাটী ডিষ্টেঞ্চ ৱাইজ ৰেটবিলাক বেলেগ বেলেগ 120 150 180 তেনেকুৱা আৰু 81 82 তাকে বাকী যি কি নহওক এতিয়া আপোনাৰ এনেকুৱা ফানি মমেণ্ট আছেনে যোনটো মানে আপোনাৰ ভাবিলে মানে বিৰাট হাঁহি উঠে এনেকুৱা জমনি আচ্ছা মই এতিয়ালৈ ক'তো শ্বেয়াৰ কৰা নাই তুমি সোধাৰ কাৰণে মনত পৰি গ'ল একদম আচৰিত কিন্তু দেই কিন্তু মিউজিক ৰিলেটেড আজিৰ পৰা প্ৰায় 15 বছৰমান আগত তেতিয়া মই একদম নিউ কামাৰ্ছ গুৱাহাটীত
অহাই নাই তেতিয়া মই মংগলদৈতে আছোঁ তেতিয়া আমাৰ দিলীপ ফাৰ্ণাণ্ডেজ বুলি ছিংগাৰ এজন দিলীপ দাই এটা কণ্টেষ্ট পাতিছিলে মানে ষ্টুডিঅ'ত গান গাব লাগে আৰু তাৰ পৰা চিলেকশ্যন কৰিব তেওঁলোকে চিলেকশ্যন হোৱাৰ পিছত মানে ষ্টুডিঅ'ত গান গাবৰ কাৰণে সুবিধা পাম আৰু সেই সময়ত কি হ'ল ফাৰ্ষ্ট টাইম মই ষ্টুডিঅ'ত গাব আহিছোঁ জুবিনদাৰ মায়াবিনী সেই গানটো লৈ মানে চিলেকশ্যন কৰি দিছে তেওঁলোকে মায়াবিনী গানটো গাবৰ কাৰণে মই ষ্টুডিঅ'ত সোমালোঁ আৰু ষ্টুডিঅ'ত সোমোৱাৰ পিছত কি হ'ল মানে ফাৰ্ষ্ট টাইম হেডফোন ল'লোঁ মানে ইমান ভয় খাইছোঁ নহয় মই আৰু ভয় খোৱাৰ পিছত কি হ'ল তাত ৰিভাৰ্ব ইফেক্ট ইমান বেছি হৈ আছিলে আৰু মই ভয়তে মানে কি কৰিলোঁ জানানে কি পানী দিলোঁ দেই আৰু সেই চাউণ্ডটো মানে ৰিফ্লেক্ট হৈ মোৰ কাণত আহি গ'ল মই এতিয়া আৰু বেছি নাৰ্ভাছ হৈ গ'লোঁ মানে গতিকে এই কথাটো মনত পৰিলে মই ষ্টুডিঅ'ত গ'লে এই কথাটো মনত পৰে এইটো মানে মোৰ সাংঘাতিক এটা মানে পাহৰিব নোৱাৰা কথা বাকী এবাৰ বিহুত আপোনালোকে যদি হেমেন দাক বিচাৰে আমাৰ তলত নাম্বাৰটো দিয়া হৈ আছে তাত কণ্টেক্ট কৰিলে পাব আপোনাৰ নাম্বাৰটো এবাৰ কৈ দিলেও ভাল হ'ব নিশ্চয় যিহেতু বিহুৰ বতৰা ল'বৰ কাৰণে সত্যজিৎ আহি উপস্থিত হৈছে গতিকে আপোনালোকে মোক পোনপটীয়াভাৱে বিহু মঞ্চত পাবৰ কাৰণে তলত দিয়া নাম্বাৰটোত যোগাযোগ কৰিব পাৰে আৰু মই নাম্বাৰ দুটি কৈ দিছোঁ 98641907771 আৰু আনটি নাম্বাৰ হৈছে 7002069707 বাকী আপোনাৰ পৰা এটা কথা জানিবলৈ বিচাৰোঁ যে সকলোৰে জীৱনত প্ৰেম থাকে এতিয়া আপোনাৰ প্ৰেমৰ বিষয়ে আপুনি কি ক'ব বিচাৰে আপোনাৰ মই আচলতে মানুহজন খুব ৰোমান্টিক খুব প্ৰেমিক অজস্ৰ প্ৰেম আছে মোৰ কিন্তু এতিয়া দিবৰ কাৰণে জেগা পোৱা নাই মানে প্ৰেমটো বেলেগ নহয় ধেমালি কৰিছোঁ আচলতে মই সৰুৰ পৰাই মানে ছোৱালী এজনী ভাল পাইছিলোঁ আচলতে ওৱান ছাইডেড লাভ আছিলে তাৰপিছত কলেজ লেভেলতো মোৰ তেনেকুৱা প্ৰেম হ'ল কিন্তু মই আচলতে কেৰিয়াৰৰ লগত বেছি মানে ব্যস্ত হৈ থাকোঁ বেছি সচেতন কেনেকৈ মই মিউজিকৰ লাইনটোত আগবাঢ়ি যাব পাৰোঁ গতিকে এই এনেকৈ ব্যস্ত হৈ থকাৰ কাৰণে আচলতে মই প্ৰেম কৰিলেতো অকণমান টাইম দিবই লাগিব টাইম কমকৈ দিওঁ সেইকাৰণে মোৰ এতিয়ালৈ তেনেকুৱা স্থায়ী প্ৰেমিক নাই সেইকাৰণে মই বিয়া কৰাই দিয়ে বুলি গান গাব লগাও হ'ল কিন্তু খুব সোনকালে বিয়াখন পাতিম বুলি ভাবিছোঁ আৰু বিয়াত তুমি আহিব লাগিব নিশ্চয় একেবাৰে আৰু তাৰ বাহিৰে আপুনি অকণমান গুণগুণাই দিব নেকি আমাৰ লেংটা লেটেং টেং গানটো আচলতে অসমবাসী ৰাইজে মোক লেংটা লেটেং টেং গানটোৰ কাৰণেই চিনি পাইছিলে মানে সেই গানটোৱে মোৰ প্ৰথম পৰিচয় তাৰপিছত মাজুলী জিলা হ'ল সেই গানটোও কৰিলোঁ তাৰপিছত ৰঙাপানীৰ বটল তুমি ইতিমধ্যে ক'লাই বৰ ধুনীয়াকৈ ৰেফাৰেঞ্চত আনিলা গতিকে ঠিক আছে সেই গানটো অকণমান গুণগুণাই দিছোঁ লগত তুমি গালে ভাল লাগিব অ' লেংটা লেটেং টেং লেংটা লেটেং টেং এং কৰি বেং কৰি ওলাই আহলা হে কৰি সোণাই নদী চাপৰিতে চাপৰিতে যাকৈ বাই আছিলা দেখি তোকে দূৰৰ পৰা ইচাত বিচাত ৰিং ৰিং ৰাং ৰাং কৰে গা দলনি পথাৰত মন মই নাজানি জানত পৰিছোঁ ভাগৰি বননিত বাগৰি দুপৰে পেক পথাপা ভাপা বিপি ভাপা বিপি ভাপা বিপি টুপু কিপি অপ কিপি অপ কিপি অপ ও ভাপাল পালং জানা ও ভাপাল পালং জানা ও ভাল পালো জানা ভাল পালো জানা আচলতে আপোনাৰ গানটোৰ ওৱালে পাল তথাপি কৈছোঁ মানে আপোনাৰ গানটোৰ মাজতে এটা শব্দ আছে লেংটা লেটেং টেং হা এই কথাটো মই ভাবি পেলাই মানে তত নাপাওঁ লেংটা আকৌ লেটেং টেং কেনেকৈ হ'ল সেইটো অৰ্থটো কি মানে আচলতে মই তাকে ক'ব খুজিছোঁ এই চেগতে মই বিমলক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান ধুনীয়া গান এটি সি নিজে সুৰ কৰিছে নিজে লিখিছে আৰু কোৰিঅ'গ্ৰাফি কৰিছে আৰু লগতে আমাৰ গানটোৰ ভিতৰৰ কাহিনীটো এনেকুৱা যে মিউজিক ডাইৰেকশ্যন আছিলে ডাইৰেকশ্যন কৰিছিলে অসীম বৰুৱা গতিকে অসীম দা আছিলে মিউজিক কৰিছিলে টেং 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 কিন্তু তেওঁ ভাবিলে যে তেতিয়া অকণমান ফক মানে শব্দবিলাকৰ ব্যৱহাৰটো বেছি হৈছিলে অসমীয়া গানত গতিকে তেওঁ যিহেতু গানটোত অভিনয় কৰিছিলে আমাৰ বেহৰবাৰী আউটপোষ্টৰ কমেডিয়ান দীপজ্যোতি মোহন বুলি জনপ্ৰিয় গতিকে ধেমেলীয়া যিহেতু আছিলে গানটো সেইকাৰণে লেংটা শব্দটো মানে ব্যৱহাৰ কৰা হৈছিলে আৰু সেইকাৰণে গানটো মানুহে আচলতে সেই ছিগনেচাৰটোৰ কাৰণে বেছি ভাল পায় আচ্ছা এতিয়া মই এটা কথা আপোনাৰ পৰা জানিবলৈ বিচাৰোঁ আপুনি যিহেতু এখন মিউজিক স্কুলো খুলিছে এতিয়া মিউজিকৰ লগত আপুনি শিক্ষাটো কিমান ধুনীয়াকৈ লৈ গ'লে আপোনাৰ শিক্ষাৰ বিষয়ে অকণমান ক'ব নেকি আমাৰ আগত মই ইতিমধ্যে ক'লোৱেই তোমাক মোৰ ঘৰখনত সৰুৰে পৰা সংগীতৰ পৰিৱেশ আছিলে গতিকে তেতিয়াই মোৰ ওচৰৰ বাই এজনী বুলবুলি শইকীয়া বাই মোৰ মংগলদৈ ইউথ ক্লাবত লৈ গ'ল আৰু প্ৰাইভেটকৈ মই শিকিলোঁ ক্ষমা চৌধুৰী বাইদেউৰ তাত আৰু তেতিয়াৰ পৰা মোৰ সংগীতৰ যাত্ৰা চলি আছে আৰু তেতিয়া মই সংগীতত মানে ক্লাছিকেলৰ ওপৰত বিষাদ কৰিলোঁ আৰু বৰগীতৰ ওপৰতো বিষাদ কৰিলোঁ আৰু সেইকাৰণে মই এতিয়া ভাবিছোঁ যে মইতো ষ্টেজ পাৰফৰ্ম কৰোঁ
বা মই ষ্টুডিঅ'ৰ কামবিলাক কৰি আছোঁ, তথাপি মই স্কুল এখন খুলিছোঁ এইকাৰণে যাতে মোৰ চৰ্চাটো চলি থাকে, কাৰণ আনক শিকালে নিজেও শিকিব পাৰি। আৰু আনফালে কি হয়, মই আচলতে গুৱাহাটীত আহিবৰ কাৰণে মোৰ ভাগ্য উদয় হ'ল একমাত্ৰ মিউজিকৰ কাৰণে। তেতিয়া মই গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়িবৰ কাৰণে আহিলোঁ, তেতিয়া দেখিলোঁ যে গুৱাহাটীত ইউনিভাৰ্চিটিত ছিট পাবৰ কাৰণে বহুত পাৰ্চেণ্টেজৰ দৰকাৰ। আৰু তেতিয়া মই ইচি কোটা মানে এক্সট্ৰা কেৰিকুলাৰত এপ্লাই কৰিলোঁ, আৰু এক্সট্ৰা কেৰিকুলাৰত মই এডুকেশ্যনত ছিট পালোঁ গুৱাহাটী ইউনিভাৰ্চিটিত। আৰু হয়তো মোৰ মিউজিক নাথাকিলে কেতিয়াও ছিটটো নাপালোঁহেঁতেন। আৰু সেই যে গুৱাহাটীত আহিলোঁ, গুৱাহাটীত আহি মই ডাঙৰ বহল সমাজ এখন পালোঁ, আৰু তেতিয়াৰ পৰাই মোৰ এতিয়ালৈ সংগীতৰ যাত্ৰা চলি আছে। আৰু মই ভাবোঁ যে আমি যদি নিষ্ঠাৰে মানে যিকোনো বিষয় এটাত কনচেনট্ৰেট কৰোঁ, আমি যদি লাগি থাকোঁ, ডেফিনেটলি ছাকচেছ হ'ব পাৰি। আৰু মোৰ সৰুৰ পৰা যিহেতু মিউজিকৰ লগত জড়িত হৈ আছিলোঁ, আৰু গুৱাহাটী ইউনিভাৰ্চিটিটো মই মিউজিকৰ কাৰণে ছিট পালোঁ, আৰু এতিয়ালৈ মোৰ মিউজিকৰ যাত্ৰা চলি আছে। আৰু অকল মিউজিক কৰিয়েই মই বৰ্তমান গুৱাহাটীত চলি আছোঁ। গতিকে মই সদায় সংগীতক শ্ৰদ্ধা কৰোঁ, চেলুট কৰোঁ, আৰু ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে সদায় মই এনেদৰে আপোনালোকৰ মৰমৰ আশীৰ্বাদ লৈ মিউজিক কৰি গৈ থাকিব পাৰোঁ। বাকী ইমান ব্যস্ততাৰ মাজত আপুনি আহি পেলাই আমাক সময় দিলে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি আছিল আচলতে হেমেন দা আছিল ৰিহাৰ্চলত। মই ক'লোঁ হেমেন দা আহকচোন, কাম এটা আছে। কি কাম বোলে? মই কৈছোঁ প্ৰব্লেম এটা হৈছে, এনেইতো নাহে এৰি পেলাই। লাষ্টত গৈ পেলাই কি প্ৰব্লেম হ'ল, আহি পেলাই পালেহি কেমেৰা ৰেডি, হেমেন দা বহক বোলে। খুব ধেমেলীয়া, মই তাক লগ পায়ে থাকোঁ, খুব ভাল ল'ৰা, আৰু সি খুব ভাল গান গায়। আৰু মই তোমাৰ এই চেনেলটোৰ ভৱিষ্যত কামনা কৰিছোঁ, আৰু সমূহ ৰাইজক এই মিউজিক মেলোডি চেনেলৰ জৰিয়তে আগন্তুক ৰঙালী বিহুৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। সকলোৱে সুখেৰে শান্তিৰে থাকক, আৰু সকলোৱে খুব ধুনীয়াকৈ এনজয় কৰক আমাৰ ৰঙালী বিহুটি। আৰু সত্যক এই চেগতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ। বাকী আপোনালোকে যদি আমাৰ লগত এনেদৰে লাইভ আহিব বিচাৰে, তেতিয়াহ'লে তলত আমাৰ নাম্বাৰটো দিয়া হৈ আছে, নাম্বাৰটোত কণ্টেক্ট কৰিব, আমি যাম আপোনালোকৰ ঘৰলৈ। ধন্যবাদ।